हेलो एवरीवन पुनर्बार स्वागतम जनाइছো মোৰ অন্য টি ভিডিঅ'লৈ আশা কৰো সকলো বহুত ভালে আছে হাতত কাছিখন দেখি পিছে ভয় নাখাব এয়া দেখিছেনে ইমান ধুনীয়াকৈ দীঘল হেউজীয়া খাবোৰ গজি আছে কাছিখন লৈ পিছে মই আজি গৰুকেইটাৰ বাবে অকণমান খা কাটি নিবহে আহিছো দেই আৰু এয়া আহিয়ে মই এফালৰ পৰা খা কাটাত লাগি গলো আমি যেহেতু গাঁৱৰ মানুহ ঘৰত গৰু ছাগলী আছে হেহে সময়ে এনেকৈ খা পাতবোৰ গুটাই থাকিব লাগে সদায় কৰো যদিও আপোনালোকক দেখুৱাহে নাছিলো আজি পিছে দেখুৱাই দিলো আমাৰ গাঁৱলীয়া মানুহৰ ঘৰুৱা কাম কাজবোৰ এনেকুৱাই হয় আপোনালোকৰ পিছে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে কমেন্টত জনাবচোন যদিহে ভাল লাগে আপোনালোকৰ মাজলৈ এনেকুৱা ভিডিঅ'বোৰ আগবঢ়াই যাম আৰু যিসকলে ফলো কৰিছে তেওঁলোককো ধন্যবাদ জনাইছো আৰু যিসকলে বৰ্তমানলৈকে ফলো কৰা নাই তেওঁলোকক অনুৰোধ জনাইছো যে মোৰ পেজটো প্লিজ ফলো কৰি দিয়ক আৰু আগন্তুক এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰিব আৰু এইফালে আপোনালোকৰ লগত কথা পাতি মোৰ ঘাঁ কাটি প্ৰায় হৈয়ে গ'ল এতিয়া আকৌ এইখিনি বস্তাত ভৰাই ঘৰলৈকে লৈ যাওঁ আজিলে ইমানেই আকৌ লগ পাম অন্য টি ভিডিঅ'ৰ